হে গাইজ বহুত দিনৰ মূৰত আজি ব্লগ বনালো গাইজ মোটামুটি আজি 7-8 মাহ মানে হল ব্লগ বনা নাই তো আজি বনাইছো আৰু তো কিবা প্ৰব্লেম চলি আছিল আৰু মোৰ এটা ড্ৰিম আছিল গাইজ আপোনালোকক মই কওঁ মোৰ এখন এটা বহুত ডাঙৰ সপোন আছিল বাইক এখন ল তো বাইকখন লৈ ললো তো দেখাই আছো গাইজ তো ইফালে চাওকচোন গাইজ এইখনে হল গাইজ আৰু এইডাল হল ট্ৰাইপড দেখিছে এইখন হল NS 160 BS6 দেখিছে আপোনালোকে আৰু ভিউ চাওক গাইজ আৰু মই ভিডিঅ'ৰ ষ্টাৰ্টিং মই ইয়াৰ পৰাই কৰিম আজিৰ পৰাই এইখিনি জেগা বহুত ভাল লাগে আমাৰ এই ওচৰতে অলপ বেছি দূৰ নহয় আৰু তো দেখিছে এই পুৰা জুম কৰি দেখা দি আছো মই দেখিছে না কিমান দূৰলৈকে জুম হয় গাইজ আৰু এই মোবাইলটো খাতৰা জুম হয় এই মোবাইলটোত আছে 120x জুম মোবাইলটোৰ নাম হ'ল Realme 12 Pro Plus তো এটা বেছি দেৰি নকৰোঁ তো গাইজ আজি আৰু Aryan 5 খানৰ চেইন ক্লিনিং হ'ব আহিছে তাৰমানে চেণ্ডাল ক্লিন কৰিব লাগিব আজি তো যাই আছো চেণ্ডাল ক্লিন কৰি আনি যাই কিনে আৰু ইফালে চেইন ক্লিনিং হৈ আছে দেখিছে আপোনালোকে চাই থাকক পুৰা ক্লিন কৰি আছে আৰু টাইট দি আছে তো গাইজ ইয়াৰ চেইন টানা হ'ল এতিয়া যাই আছো আমি ক'ত যাবি এতিয়া ক'ত যাবি সেই আৰু মাত নোহোৱা গেছি মাত নলা হৈ গেছি যাই আছো এতিয়া হাৱাৰ মাজে মাজে ব্লগ বনাই যাই আছো মাইকটো পকেটত আছে মাইকৰ তাতডাল একদম পুৰা ধৰা হান কি কৰিম গাইজ লগাব পৰা নাই একদম চশমা লগে লৈছি ছোৱালী তো গাইজ এতিয়া যাই আছো বৰমা তো কি কাৰণত যাই আছো ইয়াৰ গাড়ীখন আজি মডিফাই কৰিম অলপমান Aryan 5 ষ্টিকাৰ মাৰি দিম আৰু এক্সৰৰ এটা ষ্টিকাৰ বনাম তো যাই আছো দুয়ে পুৰা তো ভিউটো কেনেকুৱা পাইছে আপোনালোকে কওক তো চাই লওক এনেকুৱা ভিডিঅ' কিজানি কোনো দিয়াই নাই কিজানি পুৰা GoProৰ দৰে ভিডিঅ' আহিছে চাওক গাইজ কিমান মজা শ্বুট এটা লৈছো চাই থাকক ইফালে এক্সৰৰ ষ্টিকাৰ ৰেডি হৈ আছে কম্পিউটাৰত তো এতিয়া AI লগাই দিব AI লগাই দিয়াৰ পাছত কম্পিউটাৰে কাটি দিব পুৰা একদম Aryan 5 আৰু এক্সৰৰ ষ্টিকাৰ দুয়োটা একেলগে ইয়াতে কম্পিউটাৰত দেখিছে আপোনালোকে এক্সৰ এইটো ৰেডি হৈ আছে এইটো AI লগাই দিছে দেখিছে না গাইজ আজিকালি সকলো হয় AI আৰু এই দোকানখনত আপোনালোকে যি লাগে সেই পাব তো গাড়ীৰ হেজাৰ্ড লাইট তাৰপিছত মাৰ্ট গাৰ্ড যিকোনো বস্তু লাগে তাৰপিছত ৰেপ কৰিব পাৰিব গাড়ীখনত বহুত প্ৰিমিয়াম কোৱালিটিৰ ৰেপ আছে তো যি লাগে আৰু এইখনতে পাই যাব আৰু বৰমাত আছে আৰু আগত দেখি লিখি দিলাক R15 তো গাইজ আজি যাই আছো ৰাস চাবা তো ৰাস কেনেকুৱা হৈছে আপোনালোকক দেখাম তো ৰাস আজি এই 4 দিন হ'ব আৰু আজি ইতি তো দেখাই আছো তো ইজাজুল আহি আছে মোৰ ফ্ৰেণ্ড তো Aryan 5 লৈ যাম আজি Aryan 5ত যাম গাইজ মোৰ গাড়ীখন থৈ যাম আজি তো আৰু পালকেইটা কিবা ভাবি আছে আৰু কিবা ভাবি আছে এতিয়া এনেকৈ আমি ওলাই আহি গ'লোঁ গোটামাখনে KTM ডাউক Aryan 5 আৰু এনোছ তো গোটাইখন যাই চাব লাগে এইটো এটা চাপৰি ফগলাইট তাত লগাই লৈছোঁ পুৰা তো গাইজ ৰাসৰ ভিতৰত সোমালো আৰু আজি ৰাস হ'ল 3rd ৰাস আৰু বহুত দিন ভিডিঅ' বনোৱা নাই মই তো আজি অলপ আনকমফৰ্টেবল লাগি আছে আৰু তো লাগিলেও কথা নাই আজি বনাওঁ আৰু ব্লগটো কি হয় বনাম আজি আৰু যি হয় দেখা পাই কিবা চিনেমা শ্বুটিং কৰা হয় ইয়াত লেখা আছে কাম কৰা সুযোগ এই বেৰোজগাৰ তই এখন ল তই বেৰোজগাৰ না কেনেকুৱা এখন ল ঠাণ্ডাত বেছি একদম সেই তই দকে ধরছি হিজড়া ধরছি দকে এই 200 বেশি আছে পুরা ফটো উঠা গাইস লোকেশন শেয়ার করবে লাগাইছে লাইভ লোকেশন শেয়ার করবে লাগাইছে মিনিটে নহয় ঢাকা এটা বিচরি যাইছো আর এটা আমার এটা মেন টার্গেট আমার এটা মেন টার্গেট হল সকৃতি
চাকৰি দেখি যাই আছো চাকৰি বা ক'ত আছে এই একবে আছে নেকি যাই আছো ৰ বা ইমান ডাঙৰ গিটাৰ বনাইছে তো গাইস জুবিনদাৰ মূৰ্তিটো চাওঁ একবাৰ তো এইফালে আছে দেখিছে আপোনালোকে কিমান ডাঙৰ চাই লওক গাইস কিমান ডাঙৰ মূৰ্তি তো গাইস পিছফালে দেখিছে ইমান ডাঙৰ মূৰ্তি পুৰা বিল্ডিঙৰ মানে খোৱা হ'ব তো গাইস জুবিনদাৰ মূৰ্তিটো একবাৰ ভালকে চাই লওক গাইস জুবিনদাৰ ফটো দেখা পালে মন চন কেম্বা লাগি যায় আৰু এই তাত চাচোন কি হনা কিনি আছে হনা চাই আছে তো গাইস এটা ব্ৰিজত আছো তো কি বঢ়িয়া কৰি গেটটো দিছে এইবাৰ ব্ৰিজৰ এবাৰ গেটটো দিছে ধুনীয়া কৰি আপি সব जो जाए से दिए ताती करे बा আপি চানে দে না আপি স্পিড बा जमसोली बा আপি চাম দে এটা দেখিছে পুৰা গেট দিছে আৰু পিছফালেও পুৰা বেলেগ বনাইছে এই কম্বল 100 বোলে পুৰা গেৰে আছে এই কম্বল